কবিতাৰ শিৰোনাম সুবিধাবাদী। কবি দিগ্বিজয় নাথ, পাঠ উদয়ন নাথ। এজোপা উলুৱনি, তাৰ নিৰিবিলিত হিংস্ৰতাৰ প্ৰতীক এক প্ৰকাণ্ড নাহৰ ফুটুকি। চিকাৰৰ প্ৰতীক্ষাত সৰি পৰা জিভাৰে লেলাৱতি। তাৰ দৃষ্টিত ধৰা পৰা এজাক হৰিণ হৰিণী সন্তান সমন্বিতে। সময়ে সময়ে মাংসাহাৰীৰ কাণ তাল মৰা গুজৰণি, শংকাত হৰিণাজাকৰ বুকু কপে অজানিত মৃত্যু ভয়। ললোক দৃষ্টিৰে বুদ্ধিৰ জলঙালৈ শ্ৰীগাল বপুৰাই জগ বিয়োগৰ অংক পাতি চাই আছিল আলেখ লেখ। নাক খুচৰি উলিয়ালে দিহা দিলে দূৰৈৰ পৰা, জাক পাতি নাথাকিবি, সংগবদ্ধ নহবি, ভাগ ভাগ হ। হৰিণাজাকেও নুবুজি চাতুৰি দিলে মৌন সন্মতি। এতিয়াহে জয়ধ্বনি ব্যঘ্ৰ বপুৰা শ্ৰীগাল শান্তৰ উদৰ পূৰ্তিৰ ঘোষণা। গুজৰণি মাৰি ব্যঘ্ৰ বপুৰাই দিলে দীঘল জাপ। সুবিধাবাদীয়ে ললে সুবিধা, প্ৰৰোচনাই দিলে মৃত্যু মজা। ব্যঘ্ৰ শ্ৰীগাল সদৃশ এচামে সংগবদ্ধতাৰ নমালে বিজয় ধ্বজা।